ডেইলি ব্লগাৰ শুই উঠিছে এতিয়া কঁঠাল যেনেকুৱাই নহওক গুটিকেইটাহে মেইন। সেই ৰাইজ ৱেলকাম টু দ্য ব্লগ। আৰু আজি হৈছে 19 জুলাই আৰু এতিয়া বাজিছে 7:30 ৰাতিৰ। মানে মই এতিয়া শুই উঠিছোঁ। ইভিনিং অলপ শুই গৈছিলোঁ আৰু সাৰেই নাপালোঁ ৰাইজ। কঁঠাল আৰু ৰাইজ এওঁলোকে আজি চাহ খাই দিলে মোক এৰি পেলাই। অঁ এই পানী খালেতো একো প্ৰব্লেম নহয়, মই পানী খাম মানে। একেখন প্লেটত খোৱা মজাই বেলেগ। দেউতা থাকি গ'ল নাখায়। গুটিটো এফালে গ'ল, হেৰিটো এফালে আহিলে। কেতিয়াবা হয় ন, লাগি লাগি ধৰে। মোৰতো সৰুতে টেটু পাৰ নহয়, ইফালে যায় সিফালে যায়, লাগি ধৰে, বমি আহি যায় নিচিনা হয়। যেন গুচিয়ে যাব গোটেই গাল, কিবাহে খাইছোঁ, ভয়ানক বস্তু তেনেকুৱা হয়। আগতে খাব নোৱাৰোঁ খাবলৈ। কঁঠাল যেনেকুৱাই নহওক গুটিকেইটাহে মেইন। কি কয়, গুটিকেইটা মেইন হয় নহয়? আলু নালাগে, গুটিকেইটা হ'লে মানে গুটি খোৱাৰ মজাই বেলেগ। গুটি খোৱা হেৰিটো বেলেগেই ভাল লাগে। আমাৰ ঘৰৰ SOP মতে প্ৰতি সাজতে কঁঠাল গুটি চলি আছে এতিয়া। নতুন SOP আৰু সুদাকেও ভাজে, মানে বালিত ভাজি পেলাইও বনাই দিয়ে। সন্ধিয়া মানে স্নেক্স বেলেগ নাই, বিস্কুট চিস্কুট নাই, মাজতে কঁঠালৰ গুটি হৈ আছিল। আৰু এতিয়াও মাজে মাজে বিস্কুট কিনি আছো, এইটো ইয়াত আজিৰ পৰা আকৌ কাৰফিউ হৈ গ'ল গাইজ। পুলিচ ৰখি আছে আজি চেণ্টাৰত, ক'তো যাব নোৱাৰি। শেষ। এইবছৰ যি দেখিছোঁ মই SOP শ্বেয়াৰ কৰি থাকোঁতে যাব হোৱাটছএপত। গাইজ নকওঁ, গাইজ। হেল্ল' ৰাইজ, মই ৰাইজ বুলিয়ে কওঁ। মোৰো এটা ষ্টাইল হ'ব লাগে। আজি এই 3টা কাঁচকলৰে ধুনীয়াকৈ বৰা বনাই খাম। মোৰ মালিকৰ ভনীয়েকে দিছে, মোৰ ননন্দে দিছে। মোৰ আজি শাক পাচলি একো নাই বুলি তাইক ক'লোঁ, তাই কাঁচকল দিছে আৰু লগতে বেচন দি পেলাই ধুনীয়াকৈ বৰা বনাম। বা মৰম চোৱা দুয়োজনীৰেকে। মচুৰ দাইল বনাম, মাছ আছে, মোৱা মাছ আছে, খুৰখুৰি পিঁয়াজ দি জলকীয়া দি ধুনীয়াকৈ ভাজি কৰিম। আমাৰ আজি খাদ্য এইটোৱেই, ৰাতিৰ আহাৰ। হেই ৰাইজ, গুড মৰ্ণিং। আৰু আজি হৈছে 20 তাৰিখ আৰু মই কালি এণ্ডিং কৰিব পাহৰি গৈছিলোঁ আৰু এডিটিঙো নাই কৰা কালি ৰাতি, কাৰণ বহুত দিন ৰাতি এডিট কৰি আছিলোঁ কাৰণে হেডেক হৈছিলে। সেইকাৰণে মই ভাবিলোঁ ৰাতিপুৱা সোনকালে উঠি এডিট কৰিম। আৰু এতিয়া বাজিছে 5টা আৰু এতিয়া মই কৰিব লৈছোঁ এডিট। থেংক ইউ ছ' মাছ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বোৰ চাইছে। আৰু এইটো মোৰ 15 নম্বৰ ব্লগ আৰু কালি ভালকৈ ব্লগ কৰা নাই কাৰণ খুব বেছি হেডেক হৈছিলে আচলতে। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লগৰবোৰৰ লগত, ফেমিলি মেম্বাৰ্ছৰ লগত। আৰু ইমানেই। তেতিয়াহ'লে কাইলৈ লগ পাই আছোঁ এটা নতুন ব্লগত। তেতিয়ালৈকে টাটা, বাই বাই। এণ্ড হোৱাৰ আগতে এই ফুলজোপা চাওক, ফুলিছে। আৰু ৱেডাৰ মাষ্ট ৱেডাৰ।